ওয়েলকাম টু মাই চেনেল। মোৰ চেনেললৈ স্বাগতম জনালো। ঋষিমুনিসকলে সমাজৰ ভালৰ কাৰণে ইমান সুন্দৰ সুন্দৰ বাণীবোৰ লিখি থৈ গৈছে, যিবিলাক পঢ়ি আমি জীয়াই থকাৰ প্ৰেৰণা পাওঁ আৰু জীৱনত আগবাঢ়ি যাবলৈ সাহস পাওঁ। সেই বাণীসমূহৰ মাজৰ পৰা আজি কেইটামান বাণী আপোনালোকৰ সন্মুখত ব্যক্ত কৰিবলৈ ওলাইছো। কথাখিনি আপোনালোকে মনোযোগেৰে শুনিব। মহাপ্ৰভুৰ দৃষ্টিত কোনেও ডাঙৰ নহয়, কোনেও সৰু নহয়, সকলোৱে সমান। মহাপ্ৰভুৰ আশীৰ্বাদ সকলোৰে বাবে। যিসকলে সৎপথত পৰিশ্ৰম কৰে আৰু মানুহক সহযোগিতা কৰে, তেওঁলোকক প্ৰভুই সাহায্য কৰে। আহা, আমি সকলোৱে প্ৰভুৰ সেৱক হওঁ, গৰীব আৰু দুখীয়াক দান কৰোঁ। এজন অসহায় মানুহক যি ক্ষতি কৰে, সি মানুহ নহয়, সি হাইয়ান, তাৰ পৰা দূৰত থাকা। জীৱনৰ প্ৰতিটো স্তৰত ঋণৰ পৰা মুক্ত থাকিবা। সমাজক ভাল পোৱা, ক্ষুধাৰ্থক অন্ন দিয়া, ৰোগীক সাহায্য কৰা, সত্য আৰু ন্যায়ৰ সংগ্ৰামত সাহসী ভূমিকা ৰখাৰ শক্তি অৰ্জন কৰা। বিশ্বাসী হৃদয়ত প্ৰভু বাস কৰে। আমাৰ শৰীৰত হওক প্ৰভুৰ মন্দিৰ। আমি যেন গোটেই জীৱন তাৰ দাস হিচাপে থাকিব পাৰোঁ। আমাৰ জীৱনৰ সকলো অৰ্জন তাৰ চৰণত সমৰ্পণ কৰিব পাৰি। হে মানুহজাতি, তোমালোকে এক হৈ মানুহৰ কল্যাণে নিয়োজিত হোৱা। ভালপোৱা ও শুভেচ্ছা লৈ এক হৈ পৰিশ্ৰম কৰা। জীৱনত আনন্দৰ সমান অংশীদাৰ হোৱা। সৎকৰ্মই মানুহক দৃঢ় সাহসী কৰে। দেহ মনক ৰোগ ও পাপ মুক্ত ৰাখে। সকলো দিশত বিজয়ী কৰে। বন্ধু বান্ধৱীসকল, এনেকুৱা ধৰণৰ আৰু নতুন নতুন ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইক, শ্বেয়াৰ আৰু কমেণ্টো কৰিব। ধন্যবাদ।